মোৰ সৰু ফুলনিখনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মোৰ সৰু ফুলনিখন। আজি মই আপোনালোকক গ্লক্সিনাৰ ওপৰত ক'ম অকণমান। হয়তো আপোনালোকে গ্লক্সিনা ভাল পায়। এইজোপা মোৰ ডংকি টেইল, এইজোপা ডংকি টেইল। ইয়াত মই কণীৰ বাকলি আৰু গোবৰ সাৰ দি থৈছোঁ, অন্য একো দিয়া নাই। এয়া মোৰ গ্লক্সিনা। এয়া মই প্ৰথমবাৰৰ বাবে গ্লক্সিনা লগাইছোঁ। খুব ধুনীয়াকৈ গজালি মেলিছে, গোটেইকেইটাই ধুনীয়াকৈ পাত ওলাইছে। প্ৰথমতে মই আলুকেইটা আনি পেলাই, এই আলুটো দেখিছেনে আপোনালোকে? এইটো আলু দেখিছেনে? এই আলুটো এনেকৈ লগাই থৈছিলোঁ গোবৰ মাটি আৰু অলপ বালি মিক্স কৰি পেলাই তাত লগাই থৈছিলোঁ। এইটো খুব ধুনীয়াকৈ ডাঙৰ হৈছে পুলি। এয়া 7টা আনিছিলোঁ মই বাল্ব, 7টা আলু আনিছিলোঁ। 7টা আলুৱে খুব ধুনীয়াকৈ গৈছে। এই গ্লক্সিনাক আপোনালোকৰ ৰ'দত ৰাখিব নালাগে, ভিতৰত ৰাখিব পাৰিব। কেৱল অলপ পোহৰ লাগে সিহঁতক। আৰু পাতত পানী নপৰাকৈ ডাঙৰ কৰিব লাগিব। পানী দিওঁতে অতি সাৱধান হ'ব লাগিব যাতে পাতত পানী নপৰে। আৰু ফুলপাহ ফুলিলে বহুত দিনলৈ থাকে, সেইটো কাৰণে চবতকৈ ভাল লাগে। বহুত দিনৰ পৰা আশা কৰি পেলাই পোৱা নাছিলোঁ, মাজতে পাই পেলাই মই আনিলোঁ। খুব ধুনীয়াকৈ গোটেইকেইটা ফুলিছে। কি ৰং হয় অৱশ্যে এতিয়ালৈকে নাজানো, ফুলিলে আপোনালোকক নিশ্চয় দেখুৱাম। এই গ্লক্সিনা মোৰ 7জোপা গ্লক্সিনা খুব ধুনীয়াকৈ ডাঙৰ হৈছে। মই ভিতৰৰ বাৰাণ্ডাতে থৈছোঁ, আপোনালোকক মই দেখুৱাম। যেতিয়া ফুলি উঠিব তেতিয়া মই দেখুৱাম বুলি আশা কৰি আছোঁ। চাওঁচোন কি হয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল বুটামটো বজাই দিব। মই চেষ্টা কৰিম আপোনালোকক মাজে মাজে মোৰ ফুলনিখন, সৰু ফুলনিখন দেখুৱাবলৈ। আজিলৈ আহোঁ, বাই।